হাই গাইজ গুড মৰ্ণিং। আজি মানে কাহিনীটো এনেকুৱা, আমাৰ মন্দিৰত আছে আজি কাতি মাহৰ হলানুম আৰু মানে আমি কাম কৰি আছিলো, সেইবাবে ধুতি পিন্ধিব সময় পোৱা নাছিলো আৰু ময়ো ধুতিখন পিন্ধি ললো। আৰু আপোনালোকে কেনেকুৱা লাগিছে জনাবচোন। গাইজ মন্দিৰত যাই থাকোঁতে ভাগিনক লগ পালো আৰু গাইজ মন্দিৰ গৈ পাইছিলোৱে। আমাক এটা কাম দিলে, সেই কামটো হৈছে ডাইনিং টেবুল কেইখন আনিব দিছে। মানে মই লৈছো ডাইনিং আৰু ই লৈছে চকী। আৰু গাইজ এতিয়া আমি দিছো ভোজ। জিতুল বিকাশ ধুনীয়াকৈ থিয় হৈ আছে মোৰ ওচৰতে আৰু আমি এতিয়া ভোজ দি আছো। ইফালে ধুনীয়াকৈ ভোজ খাই আছে গাইজ, আমিও খাব লাগিব ইয়াৰ পিছতে। এইটো চাপৰি, এতিয়া ইহঁতে ভোজ খাই আছে। মই ইয়াৰ আগত খালো, ভিডিঅ' কৰিব নহ'ল বাৰু। ধুনীয়াকৈ ঘৰলৈ আহি ড্ৰেছ চেঞ্জ কৰি ললো ইয়াৰ। আৰু এইটো বিকাশ এতিয়া আহিছে। ভাত খালি নাই? কেনেকুৱা হৈছে খানা? ভাল হৈছে? আৰু এতিয়া আহিছো কাজি খাব, ধুনীয়াকৈ এতিয়া বহি আছো ইয়াত। আৰু গাইজ বুটৰ টোপোলাটো ঘৰলৈ থব আহিছো, কাৰণ এতিয়া ধুব লাগিব বাচন। এতিয়া বাচন বৰ্তনখিনি ধুই লওঁ, আপোনালোকক লগ পাইছো ঘৰত। মই ধুনীয়াকৈ বাচন বাটি ধুই ঘৰলৈ আহিলো। গাইজ লগ পাম এটা নতুন ভিডিঅ'ত, বহুত ভাল লাগি আছে। আজিলৈ বাই বাই।